নমস্কাৰ, মই ডক্টৰ প্ৰেমানন্দ দাস। আপোনালোক সকলোকে মই অৰ্থ অনলাইনত স্বাগতম জনাইছোঁ। আজি মই এই লকডাউন পিৰিয়ডত কোনোবা এজন ব্যক্তি যদি আঘাতপ্ৰাপ্ত হয় তেতিয়া কি কৰিব লাগে সেই বিষয়ে মই দুই এষাৰ ক'ব বিচাৰিছোঁ। প্ৰথমতে চাওক, কোনোবা এজন ব্যক্তি যদি আঘাতপ্ৰাপ্ত হয় বা ইনজিয়ৰ্ড হয় তেতিয়াহ'লে আমি কওঁ যে তিনিটা পি: প্ৰিজাৰ্ভ লাইফ, প্ৰটেক্ট ফাৰ্দাৰ ইঞ্জুৰি আৰু প্ৰমোট হিলিং। এই তিনিটা বস্তু আপুনি তিনিটা পি: প্ৰিজাৰ্ভ লাইফ। এজন মানুহ যদি আঘাতপ্ৰাপ্ত হয় তেওঁৰ জীৱনটো কেনেকৈ বচাব পাৰি সেইটো প্ৰথম কথা। আৰু দ্বিতীয় হৈছে যে তেখেতক কেনেকৈ আপোনাৰ আৰু ইঞ্জুৰি নোহোৱাৰ পৰা বচাব পাৰি। কাৰণ কেতিয়াবা কি হয় দেখা যায় যে হস্পিটেললৈ আনোতে বা কোনোবাই ধৰক দাঁত লাগিছে বা কোনোবাই জইণ্টটো আপোনাৰ ডিছল'কেট হৈছে, তেতিয়া দেখা যায় বহুত ব্যক্তি আহি পেলাই সেই দাঁত এৰাব বিচাৰে বা জইণ্টটো পোন কৰিব বিচাৰে। সেইটো কৰিব নালাগে। যি অৱস্থাত থাকে সেইটো অৱস্থাত থাকিব দিব লাগে। তেতিয়া কৰিলে আপোনাৰ আৰু ফাৰ্দাৰ ইঞ্জুৰি নহয়। আৰু হিলিং কেনেকৈ, যদি আপুনি চিকিৎসকক লগ পাবলৈ কেইদিনমান সময় লাগিছে যিহেতু লকডাউন চলি আছে, তেতিয়াহ'লে এইটো হিলিং কেনেকৈ হ'ব লাগে, এইটো হিলিঙৰ কাৰণে আপুনি যিটো আঘাতপ্ৰাপ্ত হৈছে সেই আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ কেনেকৈ সোনকালে আৰোগ্য হ'ব, যিটো আমি হিলিং বুলি কওঁ, সেই আৰোগ্য হ'বলৈ কেনেকুৱাকৈ ৰেষ্ট দিব লাগে সেই বিষয়ে মই আজি বিশদভাৱে ক'ম। প্ৰথমতে হৈছে আপোনাৰ প্ৰটেক্ট লাইফ। লাইফটো আপুনি জীৱন বচাওক। জীৱন বচাবলৈ হ'লে এজন ব্যক্তি যদি আঘাতপ্ৰাপ্ত হয়, যদি তেওঁৰ জীৱনৰ ভয় থাকে, তেতিয়াহ'লে আমি তিনিটা বস্তু মন কৰিব লাগিব। সেইটো হৈছে ABC: এয়াৰৱে, ব্ৰিডিং আৰু চাৰ্কুলেশ্যন। এয়াৰৱে মানে আপোনাৰ আমি যিটো উশাহ লওঁ, উশাহটো তেওঁ পাইছেনে নাই, তেওঁৰ নাকৰ বিন্ধাৰ পৰা ডিঙি, তেওঁৰ যিটো এয়াৰৱে, যিটো বতাহৰ যিটো আপোনাৰ পাইপ, বতাহৰ যিটো ৰাস্তা, সেই বতাহৰ ৰাস্তাত ক'ৰবাত ব্লক হৈছে নেকি, ক'ৰবাত কিবা সোমাই আছে নেকি, সেইটো আগতে চেক কৰিব লাগিব। দ্বিতীয়তে আমি চাব লাগিব ব্ৰিডিং, তেওঁ উশাহ লৈ আছেনে নাই, তেওঁৰ লাংছটোৱে কাম কৰিছে নাই, তেওঁ হাৰ্ট পাম্প কৰিছে নাই, সেইখিনি আমি ব্ৰিডিংটো চাব লাগিব, তেওঁ উশাহ নিশাহ লৈ আছেনে নাই। আৰু তেওঁ চাৰ্কুলেশ্যনটো চাবলৈ হ'লে সাধাৰণতে আমি পালছ বুলি কওঁ। সেই পালছ, তেওঁৰ মানে ধপধপনিটো আপুনি ৰিষ্ট জইণ্টত এইটো অনুভৱ কৰিছেনে নাই, ৰিষ্ট জইণ্টতে হওক বা যিকোনো ডিঙিৰ কাষতে হওক, এই ধপধপনিটো আপুনি হাৰ্টৰ যিটো পাম্পিং, এই ধপধপনি আপুনি ফিল কৰিছেনে নাই। এই তিনিটা বস্তু হৈছে প্ৰটেক্ট লাইফত পৰে। সেইটো আমি কওঁ এয়াৰৱে, উশাহৰ যিটো আপোনাৰ ৰাস্তা, সেইটো ৰাস্তাটো ক্লিয়াৰ আছেনে নাই। আৰু ব্ৰিডিং মানে উশাহ নিশাহ লৈ আছেনে নাই। আৰু চাৰ্কুলেশ্যন, তেওঁ তেজ চলাচল হৈ আছেনে নাই, হাৰ্টৰ বা বুকুৰ যিটো ধপধপনি, সেইটো বুকুৰ যিটো আপোনাৰ হাৰ্টৰ যিটো হাৰ্ট ৰেট, হাৰ্ট বিট, সেইটো হৈ আছেনে নাই। এই তিনিটা বস্তু যদি আপুনি চেক কৰে আৰু যদি দেখে যে ইয়াৰ মাজত কোনোবা এটা বিজুতি আছে, কোনোবা এটাৰ তেওঁৰ মানে এয়াৰৱে ব্লক হৈ আছে, তেতিয়া এইটো সোনকালে আঁতৰাব চেষ্টা কৰিব লাগে। আৰু যদি তেওঁৰ ব্ৰিডিং বা চাৰ্কুলেশ্যনত কিবা দিগদাৰ পাইছে, আমি কওঁ কাৰ্ডিঅ' পালমোনাৰী ৰিচাচিটেশ্যন, তেতিয়াহ'লে CPR বুলি কওঁ। সেইটো CPR যিকোনো এজন ব্যক্তি বা ওচৰতে যদি কোনোবা স্বাস্থ্যকৰ্মী থাকে, এজন চিষ্টাৰেই হওক, পৰিচাৰিকাই হওক বা হেল্থ ৱাৰ্কাৰে হওক, এইটো CPRটো হয়তো সকলোৱে জানে, মই ভাবোঁ। তেতিয়া সোনকালে এজন অভিজ্ঞ ব্যক্তি মাতিব লাগে। কাৰণ যিহেতু ওচৰতে হয়তো কোনোবা ফাৰ্মাচিষ্ট, কম্পাউণ্ডাৰ, পৰিচাৰিকা বা যিকোনো হেল্থ ৱাৰ্কাৰ আপোনাৰ ওচৰত থাকেই। গতিকে তেওঁক মাতি প্ৰথমতে CPRটো কেনেকৈ দিব লাগে, কাৰ্ডিঅ' পালমোনাৰী ৰিচাচিটেশ্যন, সেইটো ধৰক এজন টেকনিকেল মানুহে দিব পাৰিব, সাধাৰণ ব্যক্তিয়েও দিব পাৰে, কিন্তু অলপ সাধাৰণ ব্যক্তিৰ কাৰণে এইটো সজাগ হ'ব লাগিব, আমি শিকাব লাগিব, তেতিয়া CPR দিব পাৰে। CPR যদি কৰে, কাৰ্ডিঅ' পালমোনাৰী ৰিচাচিটেশ্যন বুলি কওঁ, সেইটো কৰিলে এই ব্ৰিডিং আৰু চাৰ্কুলেশ্যন ঘূৰাই আহিব পাৰে, সেই মানুহজনে পুনৰ আকৌ তেওঁৰ নিজৰ জীৱন পাব পাৰে। এতিয়া আপোনাৰ আপোনাৰ প্ৰিভেণ্ট ফাৰ্দাৰ ইঞ্জুৰি, আপুনি যদি আকৌ ইঞ্জুৰি হ'ব বা দিব খোজা নাই, বা আপুনি যদি ব্যক্তিজনক, একচুৱেলি কি হয়, ইনজিয়ৰ্ড ব্যক্তি আমি দেখি পাওঁ যে আমাৰ ওচৰত প্ৰথম যিটো প্ৰাইমাৰী ইঞ্জুৰি থাকে, যিটো প্ৰথম অৱস্থাত যিটো দুখ পায়, সেই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৰাস্তাতে তেওঁক আৰু ইঞ্জুৰি কৰা হয়, ইফালে টানি ইফালে পোন কৰিব গৈ, তেতিয়া আমাৰ ওচৰত আহোঁতে সেইটো পিকচাৰটো চেঞ্জ হৈ যায়, আৰু বেছি ছেকেণ্ডাৰী ইঞ্জুৰি বুলি কওঁ আমি। সেইটো আকৌ দ্বিতীয় ইঞ্জুৰি, এইটো কোনোবা হয়তো এটেণ্ডেণ্টে হওক, কোনোবা ওচৰৰ মানুহ হওক, সেইটো চেষ্টা কৰে তেওঁক ভাল কৰিবৰ কাৰণে, কিন্তু নজনাৰ কাৰণে তেওঁলোকে কৰে। তো তেওঁলোকৰ গাতো ভুল নাই, তেওঁলোকে এইটো চিম্পেথিৰ কাৰণে যে কিবা এটা হওক, ভাল হওক বুলি কৰে, কিন্তু সেইটো একচুৱেলি একো ভাল নহয়, সেইটো আৰু বেছি ডেমেজ কৰা হয় পেচেণ্টক, তেতিয়া এইটো ছেকেণ্ডাৰী ইঞ্জুৰিটো আৰু বেছি হয়। গতিকে সেইটো
সেইটো হ'ব নিদি যিটো যদি কোনো জইণ্ট আঘাতপ্ৰাপ্ত হৈছে কোনোবা ফ্ৰেকচাৰ হৈছে তেতিয়াহ'লে যেনেকৈ আছে তেনেকৈ বান্ধি দিব লাগে আৰু যদি ৰক্ত চলাচল হৈ আছে তেজ ওলাই আছে তেজ নিৰ্বাপিত হৈ আছে ব্লিডিং হৈ আছে তেতিয়াহ'লে য'ৰ পৰা ব্লিডিং আপুনি দেখিছে চেপি ধৰি ৰাখিব লাগে কাৰণ আমাৰ চাওক যিকোনো শৰীৰৰ যদি সৰু সুৰা তেজৰ নলী কাট খায় আমাৰ শৰীৰে নিজে ৰোধ কৰিব পাৰে সেইটো আমি ক্লটিং বুলি কওঁ কিন্তু যদি ডাঙৰ তেজৰ নলী কাট খায় তেতিয়াহ'লে এইটো নিজে নিজে ৰখাব নোৱাৰে তেতিয়াহ'লে সেইটো চেপি ধৰিলে অলপ সময় পিছতে এইটো ক্লট হৈ যায় তেতিয়া ডাঙৰ আপোনাৰ তেজৰ নলীও কেতিয়াবা আপুনি যদি অলপ সময় 2 বা 3 মিনিট আপুনি এটা নিৰ্দিষ্ট পজিশ্যনত যদি যিটোৰ পৰা ব্লিডিং পইণ্ট বুলি কওঁ আমি সেই ব্লিডিং পইণ্টটো যদি আপুনি চেপি ধৰি ৰাখে তেতিয়াহ'লে কিছু সময় পিছত দেখিব যে তাৰ পৰা আঙুলি বা চেপাটো এৰাই দিলেও তাৰ পৰা তেজ নিৰ্গত হোৱা নাই গতিকে এইটো খুবেই জৰুৰী হয় এজন মানুহৰ কাৰণ সাৰ্কুলেশ্যন যদি আপোনাৰ এনেকৈ ব্লিডিং মানুহৰ আমাৰ শৰীৰত সাধাৰণতে 4 পৰা 5 লিটাৰলৈকে ব্লাড থাকে যদি এজন ব্যক্তিয়ে 2 বা 2.5 লিটাৰ তেওঁ তেজ খৰণ হয় ব্লিডিং হয় তেতিয়াহ'লে তেওঁক বচোৱাটো খুবেই টান হয় আৰু সোনকালে আমি যেতিয়া আমাৰ ওচৰত আহে তেতিয়া তেওঁক বহুত 3-4 বটল ব্লাড দি সোনকালে আমি তেওঁক আৰু সেইখিনি সময়ত যদি নিৰ্দিষ্ট সময়ত যদি উপযুক্ত সময়ত ব্লাড যোগাৰ কৰি দিব নোৱাৰে সেইজন ব্যক্তিক আমি বচাব নোৱাৰোঁ গতিকে মই ভাবোঁ যে আপোনালোকে সেইটো কৰিব যে আৰু ফাৰ্দাৰ যাতে সেকেন্ডাৰী ইঞ্জুৰি নহয় বা যদি ব্লিডিং পইণ্ট আছে তাত চেপি ধৰিব আৰু হৈছে আপোনাৰ হিলিং সাপোজ আপুনি চিকিৎসকক পাবলৈ 2 দিন সময় লাগিব এতিয়া আপুনি কেনেকৈ ৰেষ্টত থ'ব যিকোনো ইনজিয়ৰ্ড বা যদি ফুলি গৈছে কোনোবা আঘাতপ্ৰাপ্ত লিম্ব হাতে হওক ভৰি হওক আমি কওঁ যে যদি আপুনি চিকিৎসকক লগ পোৱা নাই সৰু সুৰা ইনজিয়ৰ্ড হৈছে আপোনাৰ তেতিয়াহ'লে মই কওঁ RICE ৰেষ্ট আইচ কম্প্ৰেশ্যন এলিভেশ্যন ৰেষ্ট মানে তেখেতক আপুনি ৰেষ্টত থাকিবলৈ দিয়ক যদি ভৰিত হৈছে ওজন দাঙিবলৈ নিদিয়ক ভৰিত প্ৰেছাৰ দিবলৈ নিদিয়ক আৰু বৰফ লগাওক বৰফ আমি কওঁ 15 পৰা 20 ছেকেণ্ড সেই য'ত ফুলিছে য'ত আঘাতপ্ৰাপ্ত হৈছে সেইখিনি জেগাত আপুনি 15 পৰা 20 ছেকেণ্ড বৰফ আপুনি 1 ঘণ্টাৰ মূৰে লগাব পাৰে তেতিয়া যদি বৰফ লগাই প্ৰথম দিনৰ পৰা দ্বিতীয় দিনতে দেখিব যে আৰু তাত সুৱেলিং হোৱা নাই বা তাত ৰঙা পৰা নাই বিষ কমি যায় গতিকে সেই আইচৰ বহুত ৰোল থাকে আৰু তৃতীয় হৈছে আমি কম্প্ৰেশ্যন আমি কওঁ যিখিনি জেগাত তেওঁ য'ত ইনজিয়ৰ্ড হৈছে তাত তেখেতক কম্প্ৰেশ্যন বেণ্ডেজ বা আপোনাৰ যিকোনো এটা কাপোৰে হওক বা কম্প্ৰেশ্যন বেণ্ডেজ যিটো আমি ৰঙা বেণ্ডেজ বুলি কওঁ যিটো ইলাষ্টিক বেণ্ডেজ দি মেৰিয়াই দিব লাগে আৰু চতুৰ্থতে হৈছে এলিভেশ্যনটো মানে আপোনাৰ হাতে হওক ভৰি হওক তেতিয়া তাৰ তলত এটা বা দুটা গাৰু দি বা হাতত যদি হয় হাতখন বুকুৰ ওপৰত ৰাখিব পাৰে হাতখন আপোনাৰ বুকুৰ পেটৰ ওপৰত ৰাখিব পাৰে বা 2 বা 3টা গাৰু দি পেলাই হাতখন এনেকৈ দাঙি ৰাখিব পাৰে আৰু যদি ভৰিত হয় ভৰিৰ তলত 2 বা 3টা গাৰু দি পেলাই অলপ দাঙি ৰাখিব পাৰে তেতিয়া এই এলিভেশ্যন কৰিলে হিলিং ভালকৈ সোনকালে হয় বিষ কমে আৰু আপোনাৰ সুৱেলিং বহুত কমি যায় তেতিয়া ধৰক এই এলিভেশ্যন অৱস্থাত এই যেটো আমি কওঁ RICE ৰেষ্ট আইচ কম্প্ৰেশ্যন এলিভেশ্যন আপুনি যদি চিকিৎসক লগ পাবলৈ 2-3 দিন পলমো হয় আপোনাৰ কোনো চিন্তাৰ বিষয় নাই যদি আপুনি একেটা মানি চলে গতিকে মই ভাবোঁ আজি যেটো ফাৰ্ষ্ট এইড আমি আঘাতপ্ৰাপ্ত হ'লে যেটো ল'ব লাগে মই ভাবোঁ যে আপোনালোকৰ যদি ভাল লাগিছে আজি মোৰ ভিডিঅ'টো তেতিয়াহ'লে মোৰ অৰ্থ অনলাইন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজ লাইক কৰিব নমস্কাৰ ধন্যবাদ